মই যে এতো দিন পাছত আজি পুখুৰীটোত আহিলোঁ মানে খালি ঘৰৰ ভিতৰতে থাকক মোবাইল মানুহ বিছনাতে থাকক তো চাহ গোটাখানে বানপানী দেখা নাই খাট্ৰা বানপানী বাপৰে বাপ আচ্ছা কি পানী ঘরে সালা যাংলা আমি দোকানত মাৰ লগত বাই বাই যাং আহিম আৰু কেনেকৈ মানে বাটত বানপানী হৈছে দেখাম চ পুখুৰীৰ পৰা ঘৰত আহি এলে যাই আছোঁ দোকানত তাৰে দুটা আমাৰ গাড়ী ধুই আছে লেতেৰা আছে তো মানে গাড়ীখন ওলাব খুজিল চব পানী আৰু পানী নাচাৰে গাড়ীখন ধুই আছে যাং এবাৰ দোকানত বেচা না বাটগিটি আমাৰ কি অৱস্থা বানপানী গোটাই পানী হৈ আছে তো আৰু বাটত কি দেখা পাওঁ ফটোখন আছে গৈছে আমাৰ এইবিলাকে আৰু দেখা লক্ষণ গাঁৱলীয়াতে ভিডিঅ' বনাই আছে মানুহ দেখা নাই কি পানী হৈছে খাট্ৰা পানী এই পানীগিলা চব আমাৰ ঘৰত যাই আছে আমাৰ ঘৰত এইগিলা চব আমাৰ ঘৰত বোলে কি হ'ব মানে নাই কাৰ ফালে হৈছে এনেকুৱা বানা কবিতা আমাৰ গাঁৱৰ পৰিৱেশ বাট ৰাস্তা পানী হৈ গৈছে পুৰা হে ভগৱান ঈশ্বৰ তথাপিতো ভিডিঅ' বনাই মানে অলপ কৰি ভিডিঅ' বনাব মানে যাই আছোঁ আৰু ভিডিঅ'খন মানে আমাৰ গাঁৱৰ পৰিৱেশ এতে মানে সেইখিনি কৰে দেখাব খোজোঁ আৰু কাই ভাল পাইছ বেয়া পাইছ ভাল পালে লাইক নকৰিবি দেই বেয়া পালে লাইক কৰিবি